ওই কি মানুহটো নহয় এর মনটো মস্ত হচ্ছর ও মানুহ কিবা কব না তার প্রতি তোমার মাঝে মাঝে মরমটো জাগে লগরাপি কোনটো বা লগরাপি আহে দে স্টার্ট বললি দাদা মানুহ নাই নেকি দিনাৰো মানুহ ময়ে ৰব কওকচোন আপুনি নেকি মই মানে গাড়ী এখন লম বুলি আহিছিলো ও কি গাড়ী ল'ব স্কুটি ল'ব না বাইক ল'ব মই মানে দুয়োখনে লম বুলি আহিছিলো লোৱাৰ আগত একবাৰ টেষ্ট ড্ৰাইভ কৰি চাই পাৰিলে ভাল লাগিল হয় ও টেষ্ট ড্ৰাইভ কৰিব পাৰিব কিয় নৰব আমাৰ তাৰমানে ওপৰত সেই দিয়ক কেইখন সেইখন তলত নুমোৱা নাই না এই তলতে এখন নুমোৱা আছে সেইখন আপুনি টেষ্ট ড্ৰাইভ কৰি চাব পাৰিব চালা কি বুজবক মানুহে গাড়ীখনো এনেকৈ চলাব দিব থৈ না কাবাই বেয়া ভিজালো কিন্তু আর দেখা না ডাং দুই মাহ আমি খালে হাও অলপ দেৰিয়ে হলো ক'ত বা গেল ইমান দূৰত গেছি না আহিয়ে বনাই দিয়াক লাগি ছাৰ এটা কথা হ'লে চলি এটাই তাৰমানে গাড়ী এখন টেষ্ট ড্ৰাইভ কৰিব লৈ গৈছিল আধা ঘণ্টামান হ'ল আহিয়ে বনাই হা আধা ঘণ্টা হৈ গেল এই গাড়ী টেষ্ট ড্ৰাইভ কৰিব নাই গাড়ী চুৰ কৰি লৈ গৈছি মই সেইগলা নাজানো গাড়ী এনে নহ'লে তই মোক পইচা দিব লাগিব গাড়ী হে ভগৱান কাকাক যে কামত ৰাখি থৈ দিছোঁ ময়ো যা এতিয়া গাড়ী বিচাৰগে ছাৰ মোৰ ভুলতে দিয়া গেলে কিনকে আনি দিম মই এতিয়া গাড়ী কি কৰবা আনিলি মই এখন আছো যা গাড়ী এনকে যা নকপাদাৰ আজি চলি এটাই ডিলাৰত গাড়ী কিনিম বুলি আহিছিল তাৰে পিছত সি গাড়ীখন চলাং বুলি ক'লাক মই বোলো চলে আকপাক সি গাড়ীখন যি ভেজে লৈ গেল সি আৰু ঘূৰি আহি নাপলাক এতিয়া মোক বছে যি গালি পাইছি এতিয়া বছে ক'ব ধৰছি হয়তো গাড়ী আনি দি নহয়তো পইচা দি মোক এতিয়া মোক ক'ৰ পৰা পইচা দেৱা তাকে ভাবি মাথাটো নষ্ট হৈছে ৰবা তেতিয়াহ'লে কি কৰিম বুলি ভাবিছ তাকেতো ৰবা সেই টেনশ্যন হৈছে মোৰ মই সেইকাৰণে লগৰ চলি কেইটামানক পইচাৰ কথা ক'লো কিন্তু দেখছ না বিপদৰ টাইমত কোনেও সহায় নকৰে এতিয়া যদি বছক মই পইচা দিবা নোৱাৰো বছে যদি কেছ দে মোক এটা জেলৰ ভাত খাব লাগিব কিনো কোৱা কি হ'ব এতিয়া কি হ'ব মানে ক'ৰবাত কম্বাই কিবা পইচা আছে না খস্তি চাং ৰবা বেলেগনো কি কৰবা নহ'লে দাদাৰ নামত এটা LIC আছে 5 লাখ টকা পাম কিন্তু এতিয়াতে নাপাও নহয় 10 বছৰমান পিছতহে পাম তেতিয়াহ'লে কি লাভ হ'ব তোমাক পইচা এতিয়াই লাগে এটা উপায় আছে কিন্তু যদি দাদা এতিয়া মৰি যায় তেতিয়াহ'লে কিন্তু পইচাখিনি এতিয়াই পাম আৰু নমিনিও কিন্তু মোৰ নামে দিয়া আছে ক'ৰ কি কথা কোৱা অলপমান পইচা কাৰণে ভাল মানুহ এটা মাৰি পেলবা নেকি তুমি কি বিচৰ মই জেলত যোৱাটো বিচৰ নেকি আৰু দাদাই এনেকে বিছনাখনতে পৰি থাকিব মই ডাক্তৰক সুধিছিলো কেইদিনমান আগত ডাক্তৰে কৈছে যি ইনকিয়ে পৰি থাকিব ভাল কেতিয়াও নহয় কি হলিও তোমাৰ মনৰ শান্তিৰ কাৰণে লাগা হলে মই ডাক্তৰক একবাৰ মাতিম আৰু ডাক্তৰে যদি ভাল নহয় বুলি কয় তেতিয়াহ'লে মই বেয়া সিদ্ধান্ত এটা ল'বাই লাগিব উপায় নাই যিমান যি হলেও মোৰো জীৱনটোৰ কথা আছে দাদা হলেও মই ইনকে আলপচন ধৰি থাকিব নোৱাৰো ইনকে গুমুত ধুই মৰি থাকিব নোৱাৰো মই গম পাইছ না মই যাওঁ এতিয়া ঐ গাড়ী যি নিছিল গাড়ী ক'ত গাড়ী নিবি না পুলিচৰ তাতে যাব লাগিব মই ছাৰ কিয়নো এনা কৰে বাপা আৰে পুলিচৰ কথা আৰু কিয় কয় গাড়ীখন আৰু মই পটকে কিনকে আনি দিওঁ দিম ৰ'ব মই হেলা নাজানো পটাপট মোক গাড়ী আনি দি নহ'লে 1,13,000 টকা
পইচা দি নহ'লে জেলৰ ভাত খাব লাগিব তই অ' ছাৰ ৰ'বচোন ৰ'ব পাৰে সেইগিলা নকৰিব কিবা এটা কৰিম ৰ'ব মই হেলা নানো পটাপট পইচা দি নহ'লে গাড়ী আনি মোক ছাৰ বিজি আছে নেকি অঁ নাই নাই কওকচোন কওক মানে আমাৰ এই দাদাৰ যি বেমাৰটো হৈছিলে সিংকেতো থাকিল এতিয়া ঠিক নহ'ব নেকি আৰু ঠিক মানে আপোনালোকতো মই আগতে কৈছিলোঁ আপোনালোকে মোৰ কথাটো গুৰুত্ব নিদিলাক পইচা নাই কিবা নাই কিন্তু এতিয়া যিটো পৰিস্থিতি হৈছে এতিয়া ঠিক হোৱাৰ লক্ষণ নাই হ'লেও ছাৰ কিবা এটা কৰি চাব নোৱাৰি নেকি কিবা এটা মানে মোৰ হাতত আৰু বিশেষ উপায় নাই মই যিমানখিনি পাৰোঁ মই চেষ্টা কৰিছোঁৱে এতিয়া আৰু চব ভগৱানৰ ওচৰত হয় নেকি তে আপুনি একবাৰ যাই পেলাই চাই আহিব আৰু না যাই কেনে চাই আহিলে কি হ'ব চাওঁতে চাব পাৰিম কিন্তু লাভটো একো নহ'ব না তে ছাৰ মই কি কৰোঁ এতিয়া কি কৰোঁ মানে এতিয়া এইবিলাক মোক সুধি কেনে কি হ'ব যেতিয়া আপোনালোকক মই গুৰুত্ব দিব দিছিলোঁ তেতিয়াই গুৰুত্ব নিদিলাক আপোনালোকৰ নানানটা প্ৰব্লেম হ'লাক এতিয়া চুজ যোৱাৰ পিছত পুলিচৰ বিচাৰ কৰিনো কি হ'ব আৰু মানুহটো তেখেত ভাল হ'ল হয় আপোনালোকৰ গুৰুত্বহীনতাৰ কাৰণে আজি তেওঁৰ এই অৱস্থা হ'ল দক তে ছাৰ হ'ব দক আহোঁ দক মই তাইক কৈছিলোঁৱে মই এতিয়া আৰু এইগিলা মাথা মাৰি লাভ নাই মই এতিয়া এই বিপদটোৰ পৰা হাত সাৰিব লাগিলি মই এই ভুল সিদ্ধান্তটো ল'বই লাগিব ডাক্তৰে কি ক'লা ডাক্তৰে কি ক'লাক মানে ডাক্তৰে কি কৈছে জানো ডাক্তৰে ঘৰকে আহিব খোজা নাই আৰু দাদা ক'ত ভাল হ'ব এতিয়া কিবা এটা ভুল কাম কৰিলে যদি আমাৰ ভাল হয় আমি এতিয়া সেইটোৱে কৰিব লাগিব কিমান জ্বালা যন্ত্ৰণা খাই থাকিব দিবা দাদাকো দাদাই মুক্তি পাব গম পাইছ না দা তুমি যি কৰিবা উচ্চ কৰা মোক বেয়া পাই নাথাকিবা মোৰ হাতত বেলেগ উপায় নাই আৰু মোক বেয়া পাই নাথাকিবি দাদা মোৰ হাতত বেলেগ উপায় নাই আৰু তইও ইমান জ্বালা যন্ত্ৰণা খাই থকাটো ময়ো নিবিচাৰোঁ যদি এই কামটো কৰিলি আমাৰ ভাল হয় তোৰ ভাল হয় তোৰ আত্মাই শান্তি পায় তেতিয়াহ'লে এইটো কাম কৰিব মই ৰাজি আছোঁ দে আৰু মই এই বয়সত এতিয়া জেলত যাব নোৱাৰোঁ আৰু এই কামটো কৰিলি আমাৰ সংসাৰখন সুখৰ হ'ব আমাৰ পৰিয়ালটোৰ সুখ হ'ব সেইকাৰণে মই এই কামটো কৰিব বাধ্য হৈ গ'লোঁ দে মোক বেয়া পাই নাথাকিবি দাদা কি কৰিলা তুমি কি কৰিলা মানে খুৱাই দিলোঁ দা মই মোক আৰু বয়া চয়া নাপা অ' দাদা আপোনাৰ নাম পুষ্প নেকি অঁ ময়ে ৰ'ব কোনিবা আপুনি কোনি মানে আপোনালোকৰ দাদাৰ নামত অলপ মাটি আহিছিল সেইখিনি মাটি বহুত দিন ধৰি পৰি আছে এতিয়া তাতে মেডিকেল এখন হোৱা কথা আছিল আপোনালোকে বেচিব নেকি মাটিখিনি মাটি কিমানমান দাম হ'ব নাই 1 কোটিমান হ'ব 1 কৰোৰ অঁ বেচব কেনে বেচব অঁ যাম দক মই যাম দক দাদাক লৈ যাম দক মই অঁ ৰ'ব দাদাক লৈ নিগলিও হ'ব না অঁ তেখেত যাব লাগিব তেখেতে চহী কৰিব লাগিব না অঁ দাদাক লৈ যাব লাগিব অঁ যাম দক মই যাম দক দাদাক লৈ যাম দক এই আপোনাৰ নাম্বাৰটো দি যাওক মই কালি ফোন কৰিম যাওক আপোনাক নাম্বাৰটো দি যাওক অ' ৰ'বা দাইদেউক এতিয়া ক'ৰ পৰা লৈ যাবা দাইদেউক দেখোন মাৰিলা বিহুৱে মই কৈছিলোঁ না বিহুৱে মাৰিব নালাগে বুলি এতিয়া কি কৰিবা কি কৰিম বুলি ভাবিছ তাকেতো ৰ'বা কি কৰোঁ এতিয়া মাথাটোৱে কাম নকৰা হৈছে মোৰ সদাকা তই মোক কি গোৱালি মই কিবা বিচি গোৱা বুলি ভাবিছিলোঁ সেইকাৰণে মোৰ দুখ লাগিছিল গম পাইছে না তই তাৰমানে মোক কিবা ভাল খোৱাত কৈ দিছিলি মই ভাল হৈ গ'লো ইমান দিনৰ মূৰত দেখিছে না নিজে উঠি আহিব পাৰিছোঁ খোজ কাঢ়িব পাৰিছোঁ মই অঁ মই উশাহ দে গৈছোঁ দে তোক ভাল হ'বৰ কাৰণে কিমান কষ্ট কৰি পেলাই মই উশাহ খানি আনিছোঁ গম পা তই অ' সদাকা
তই যে কিবা কৰি ভাল কৰিলি মোক মোৰ এতিয়া মনটো কিমান ভাল লাগছি মইহে জানো হয় দে বৰ্তাকা ভাল লাগছি দে আমাৰো তই ভাল হোৱাৰ কাৰণে আৰু এটা কাম কৰবি কালি এটা জেগাত যাব লাগিব দে মোৰ লগত অলবি তই যাম দে কিয় নাযাম তোৰ লগত চবতে যাম মই আৰু কিন্তু তই কেইটামান চহীও মাৰিব লাগিব দে কাগজত কি চহিয়ে চব মাৰি দিম মই টেনচন কিয় লৈছা তই আৰু সদাকা এতিয়া এটা কাম কৰি দে মই বহুত দিন হ'ল গাঁওখন মই চাব পৰা নাই খোজকাঢ়ি কিনে চাই দে একবাৰ যা যা বৰ্তাকা একবাৰ গাঁওখন চাই আহ যা চাৰ দেখোন ক'ত যায় আপনি আপনি কেনেকৈ ঠিক হ'ল কিনকে ঠিক হ'ল মানে ছাৰ সদাকাই কিবা এটা উশাহ আনিছিল উশাহ আনি কিনে মোক গাখীৰৰ লগত খুৱাই দিলাক উশাহটো কৰ অলপমান পিছতে হাত চাত মোৰ অলপমান টানা টানি কৰিলাক মই থিয়াই দিব চেষ্টা কৰিলো ভাল হৈ গ'ল দেখোন হা কি ঔষধ খোৱালাক আপোনাক এইটোতো অসম্ভৱ কথা মইতো আজিলৈকে এনেকুৱা ক'তো দেখা নাই অসম্ভৱ মানে ছাৰ মই বহুত দিন বিছনাত পৰি থাকলো না পৰি কিনে বহুত জ্বালা যন্ত্ৰণা খালো সেইকাৰণে ভগৱানৰো কিজানি মোৰ ওপৰত কিবা বেয়া চেয়া লাগিল লাহেকৈ ঠিক কৰি দিলাক কিজানি দক যি হৈছে ভালে হৈছে দক আচলমতে কি জানে না আপুনি বহুত দিন আগতে ঠিক হ'ব লগা কিন্তু আপোনালোকৰ সদ্দেকাক মই কৈ ভাগৰি গ'লোঁ তেওঁক মই ইমান বুজালোঁ তেওঁ খালি মাত্ৰ কয় কি পইচাৰ অসুবিধা কিবা অসুবিধা আপোনাৰতো ইমানো ডাঙৰ বেমাৰ হোৱা নাছিল তে কি হৈছিলনো ছাৰ মোৰ আপোনাৰ বিশেষ একো হোৱা নাছিল আপোনাৰ প্ৰথমতে অলপ নাৰ্ভৰ প্ৰব্লেম হ'ল পিছত চিকিৎসা নকৰাৰ কাৰণে আজি আপোনাৰ এই অৱস্থা হ'ল হয় নেকি ছাৰ আপোনাক কথা এটা সুধো ৰ'ব আপোনাৰ সদ্দেকাৰ লগত কিবা শত্ৰুতা আছে নেকি একোতো শত্ৰুতা নাই ছাৰ কিয় বা সুধিলাক আপুনি যদি একো নাই তেওঁ আপোনাৰ লগত কিয় এনে কৰিলে ইমান ভাল মানুহ তাক কিয় ইমান কষ্ট কৰি পেলালে দক যি আছে আপুনি ভাল যি হ'ল সেইটো দেখি ভাল লাগিল দক মই আউট ছাৰ ছাৰ কি বৰ্তাকা ক'ত গৈছিলি তই য'তে নাই ৰাস্তাই ৰাস্তাই ওলাই গৈছিলো আহোঁতে চাইকেলে ডাক্তৰক লগ পালো ডাক্তৰে দেখোন কিবা নকপা লগা কথা ক'লাকে অলপমান কি নকপা লগা কথা ক'লাকে কি নকপা লগা কথা ক'লাক মানে তোৰ মোৰ লগত কি ইমান শত্ৰুতা আছিলে তই যে মোৰ লগত এনেকুৱা কৰিলি মই কি কৰিলো কি মই কি কৰিলো চব গম পাইছো মই মোৰ পৰাই আৰু আকৌ লুকাব চেষ্টা নকৰিবি ভাল কৰি কওঁ কিয় এনেকুৱা কৰিলি মোৰ লগত কিয় সেনেকুৱা কৰিলো তে শুন মই কিয় সেনেকুৱা কৰিলো চালা সৰুৰ পৰাই ডাঙৰ হলো মাই দেউতাই সৰুতে মৰি গেল কিন্তু তই মোক ইমান শাসন কৰিলি ইমান কথা শুনালি তই মোক কিমান মাৰছিলি কিমান অত্যাচাৰ কৰিছিলি তই মোক সেইগিলা আজি পাহৰি গেলি হা মানুহে হাত শত্ৰুকো সেনেকুৱা ব্যৱহাৰ নকৰে গম পাইছা সেইগিলা খান তোৰ ভালৰ কাৰণে মই কৰিছিলো তোৰ ভাল হতো বিচাৰিছিলো তোৰ বেয়া হতো মই বিচাৰি নাছিলো থয়ে তোৰ কথা সেইগিলা খানো চব ঠিকে আছিল কিন্তু লাষ্টত যোনটো অপি মোৰ ভাল লগা হ'ল সেইটো অপিক তই বিয়া পাতা হলি সেইকাৰণে কি জানা মই সেইকাৰণে তই ভাল হতো বিচাৰা নাছিলো কিন্তু লাষ্টত যাই তোক মাৰিবা খোজাতে তই আৰু ভালহে হলি ঘূৰিও চালা তই যি মোৰ লগত এনেকুৱা কৰবি মই সপোনতো ভবা নাছিলো নিজৰ দাইদাক এটাৰ লগত তই এনেকুৱা কৰবা পাৰা কি দাইদাকে আকৌ দাইদাক নহয় আচলতে তই দাইদাকত যোগ্যই নহয় আৰু মানুহ দাইদাকে ভায়াক এটাক ইমান মৰম কৰে কিন্তু তই মোক খালি অত্যাচাৰ কৰিছিলি গম পাইছা আৰু তই হিংকে থাকাই মই ভালে পাইছিলো কিয় জানা না কাৰণ মই বিচাৰা চব বস্তু পাইছিলো বাহ নিজৰ সুখৰ কাৰণে ইমান তলক লাগি নুমবা পাৰা তই আৰু তই কি তই তলক লাগি নামা নাছিলি নিজৰ সুখৰ কাৰণে আচলতে এইগিলা থিয়েটাৰৰ ডাইলগ মোৰ আগত দি লাভ নাই এনা তোৰ প্ৰতি মোৰ ভাল ভাৱ নাহে আৰু এতিয়া গম পাইছা আৰু মোৰ তিৰিটোক ভাল লগাবৰ কাৰণে তোক মই ইনকে চচিতা কৰিছিলো আৰু এটা কথা মনত ৰাখবি ভুলতো যাতে তাই এইগিলা কথা গম নাপে